फ्रेंड्स स्वागतम जनाइছো मोर अन्य এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক ভালে আছে আজি ৰাতিপুৱাৰ পৰাই ব্লগটো আৰম্ভ কৰিছো কিয়নো আজি মোৰ হৈছে এটা স্পেশাল ডে মোৰ কাৰণে এতিয়া গা ধোৱা নাই মই ধুম হাজবেণ্ডে গাড়ী দি আছে তাকে অকমান হেল্প কৰি দিম গাড়ী দি আছে তাৰপিছত গাড়ী ধোৱালে গা ধুম তাৰপিছত চাই থাকিব ভিডিঅ'টো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাম এয়া হাজবেণ্ডে ধুই আছে গাড়ী আপালে ধুব দিছোঁ গা ধুলোঁ গাড়ী ধুলোঁ এতিয়া ভাবিছোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ মোৰ আজি স্পেচিয়েল দিনটো কিয় আজি হৈছে 5 জুলাই মোৰ হাজবেণ্ডৰ জন্মদিন আশীৰ্বাদ কৰিব আপোনালোকে তেওঁ যাতে সদায় ভালে কুশলে থাকে তেওঁৰ যাতে মনৰ আশাবোৰ পূৰণ হয় এতিয়া আমি যাম ভাবিছোঁ মন্দিৰলৈ কিন্তু ক'ৰ মন্দিৰত যাওঁ এতিয়াই নকওঁ আৰু মন্দিৰত যাবৰ কাৰণে শৰাই ৰেডি কৰা হ'ল এতিয়া নিজেও ৰেডি হৈ লওঁ তাৰপিছত হাজবেণ্ডৰ কাৰণে মায়ে এটা গিফ্ট আনিছে সেইটো দি লওঁ এয়া হৈছে মাৰ ফালৰ পৰা জন্মদিন বুলি হাজবেণ্ডলৈ দিয়া গিফ্ট দেখিছেনে কেনে লাগিছে জনাব তেওঁক দেখুৱাই নাই বাৰু কেনেকুৱা বা ৰিয়াকশ্যন কৰে এতিয়া আমি আহি আছোঁ মন্দিৰলৈ মন্দিৰৰ কিছু পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে এয়া আমি আহিছোঁ জাৰবৰীৰ হিন্দাল মন্দিৰলৈ কিন্তু দুখৰ কথাই যে মন্দিৰৰ ভিতৰ ভাগ আপোনালোকক দেখাব নোৱাৰিম কিয়নো মন্দিৰ খুলি দিয়া নাই আমিও এনেদৰে বাহিৰতে চাকি বন্তি জ্বলালোঁ ইয়াতে বোলে কোভিড পেচেণ্ট বাঢ়িছে গতিকে মন্দিৰ খুলি দিয়া নাই গতিকে চাওকচোন অকণমান বাহিৰৰে পৰিৱেশটো দেখিছেনে কিমান ধুনীয়া ভিতৰত আকৌ আৰু ধুনীয়া কিন্তু আপোনালোকক দেখাব নোৱাৰিলোঁ তাৰ কাৰণে চৰি যে আমিও এনেদৰে বাহিৰতে চাকি বন্তি জ্বলাই গুচি আহিলোঁ কিন্তু শৰাই দিব নোৱাৰিলোঁ হিন্দাল মন্দিৰত গৈছিলোঁ কিন্তু তাত যিহেতু দেখিলে আপোনালোকে মন্দিৰটো বন্ধ তাৰে ওচৰৰ পাজৰৰ মানুহৰ বোলে কোভিড বাঢ়িছে সেইকাৰণে মানে পাৰ্মিশ্যন দিয়া নাই ভিতৰত যাবৰ কাৰণে সেয়ে আমি তাৰে ওচৰৰে এটা বেলেগ মন্দিৰত আহিছোঁ শিৱ মন্দিৰে হয় মন্দিৰত আহিছোঁ দেখা ৰ'ব আপোনালোকক যিহেতু মানুহে বহুত আশা বহুত সপোন লৈ মন্দিৰত যায় ঠিক তেনেদৰে আমিও বহুত মানে আশা লৈ মন্দিৰত গৈছিলোঁ শৰাই এখন দিবলৈ কিন্তু তাত যেতিয়া মন্দিৰটো বন্ধ দেখিলোঁ আমাৰ অকণমান দুখ লাগিছিলে নলগা নহয় তথাপি আমি তাৰ পৰা ঘূৰি আহি ওচৰতে আৰু এটা শিৱ মন্দিৰ দেখিলোঁ আৰু তাৰ পৰাই পুৰোহিতজনৰ পৰাই পাৰ্মিশ্যন লৈ আমি সেই শিৱ মন্দিৰটোতে শৰাইখন দিলোঁ বহুত ভাল লাগিছিলে মন্দিৰৰ পৰিৱেশটো আৰু পুৰোহিতজনৰ ব্যৱহাৰ খুবেই ধুনীয়া বহুত ভাল লাগিছিলে আমাৰ আপোনালোককো দেখাইছোঁ চাওকচোন মন্দিৰৰ পৰিৱেশটো কিমান ধুনীয়া এয়া আমাৰ বাইদেউহঁতে শৰাই ৰেডি কৰি আছে ময়ো আপোনালোকক দেখাবৰ কাৰণে অকণমান ভিডিঅ' কৰি ৰাখিছোঁ এয়া দেখিছেনে মন্দিৰটো মানুহ হৈছে যথেষ্ট মানুহ হৈছে ভাল লাগে আচলতে ধূপ চাকি জ্বলাই হোৱাৰ পিছত আমি এতিয়া শিৱলিংগত গাখীৰ ঢালিম অলৰেডি বাইদেউহঁতে ঢালিলে কিন্তু এতিয়া মই দেখিছেনে হাজবেণ্ডে ভিডিঅ' কৰি ৰাখিছিলে অকণমান ভাবিলোঁ আপোনালোককো দেখাই দিওঁ পুৰোহিতজনে যেনেদৰে কৈছে আমিও তেনেদৰে কৰি গৈছোঁ বেলপাত দিছোঁ আৰু গাখীৰ ঢালিছোঁ তিনিবাৰকৈ তাৰপিছত শিৱলিংগত ধৰি সেৱা কৰিব দিছে আমিও তেনেদৰে কৰিছোঁ দেখিছেনে এইজন পুৰোহিতজন বহুত বেছি ভাল লাগিছিলে তেওঁৰ ব্যৱহাৰখিনি বহুতেই বেছি ভাল লাগিছিলে সকলোৰে মনতে আশা থাকে কিছুমান সপোন থাকে সেই সপোনসমূহ সোনকালে যাতে পূৰণ হয় তাকেই ভগৱানৰ ওচৰত গৈ প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁ মোৰ মনৰ আশা সপোন সকলোখিনি সোনকালে পূৰণ কৰি দিয়ে আমি গোটেইখিনিয়ে শিৱলিংগত গাখীৰ ঢালি হোৱাৰ পিছত পুৰোহিতজনে এক জগ ঠাণ্ডা পানী শিৱলিংগত ঢালি দিবলৈ কৈছে তাকে বাইদেৱে ঢালি আছে দেখিছেনে আপোনালোকে আমি কিন্তু ইমানখিনি নিয়ম নাজানো পুৰোহিতজনে যেনেদৰে কৈছে আমিও তেনেদৰে কৰি গৈছোঁ এতিয়া বাহিৰত যে আছিলে গৰুকেইটা আপোনালোকে দেখিছিলে নিশ্চয় গৰু নহয় আচলতে ভগৱান বুলিয়ে ক'ব লাগিব তাতেও পুৰোহিতজনে আমাক গৰুৰ শিঙত আৰু 4খন ঠেঙত মিঠাতেল দিবলৈ কৈছে সকলোৱে বোলে এনেদৰে দিয়ে আমিতো নাজানো কিন্তু পুৰোহিতজনে কোৱাৰ পিছত আমি দি দিলোঁ এনেদৰে দুয়োটাতে এনেদৰে দি দিছোঁ দিলে ভাল বুলি কয় গতিকে গম পাই আমিও দি দিলোঁ
এয়া হাজবেণ্ডে অকণমান ভিডিঅ' কৰি ৰাখিছিলে আপোনালোকক দেখাবৰ কাৰণে। আমি চাকি বন্তি জ্বলালোঁ আৰু ঘূৰালোঁ বহি আছোঁ এতিয়া প্ৰসাদ খাওঁ। লগ পাইছোঁ। এয়া আমি খাই আছোঁ এতিয়া প্ৰসাদ। ভোগো দিছে, ভোগখিনি যে ইমান টেষ্টি হৈছিলে, মই বহুত ভাল পাওঁ। এতিয়া আমি যাওঁ ঘৰত যে আকৌ লগ পাই আছোঁ। কি খাওঁ কি নাখাওঁ কি নকৰোঁ চব দেখাই থাকিব। মন্দিৰৰ পৰা আহিলোঁ, এতিয়া চাহ খালোঁ আৰু এতিয়া ৰেডি কৰিবলৈ লৈছোঁ দিনৰ সাজ। যিহেতু স্পেচিয়েল দিন, গতিকে স্পেচিয়েল কিবা এটা ৰান্ধিম নহয় জানো। কি ৰান্ধোঁ, কেনেদৰে ৰান্ধোঁ আপোনালোকক সকলো দেখাই যাম, গতিকে ভিডিঅ'টি শেষলৈকে চাব। আজি হাজবেণ্ডে ভাল পোৱা কিবা এটাই নিশ্চয় বনাম, গতিকে চাই থাকক ভিডিঅ'টি। এতিয়া মই বনাবলৈ লৈছোঁ হাজবেণ্ডে ভাল পোৱা পনীৰ। তাৰ কাৰণে মই কাজু, মগজ, কিচমিচ, আদা, নহৰু, জলকীয়া একেলগে পেষ্ট কৰি লৈছোঁ। তাৰপিছত লৈছোঁ শুকান গুড়ি মছলাখিনি। মই ইয়াতে ৰেড মিৰ্চ পাউডাৰ, শুকান জলকীয়া, তেজপাত, পিঁয়াজ 4টা পেষ্ট কৰি লৈছোঁ আৰু লৈছোঁ জিৰা গুড়ি, ধনিয়া গুড়ি আৰু ইয়াতে থাকিব নিমখ, হালধি আৰু চেনি আৰু লৈছোঁ পনীৰখিনি। তাৰপিছত লৈছোঁ মই 4টা বিলাহী পেষ্ট কৰি লৈছোঁ আৰু এতিয়া গেছত কেৰাহী এখন পাতি দিছোঁ। তাৰপিছত কেৰাহী গৰম হোৱাৰ পিছত মই ইয়াতে দিছোঁ মিঠাতেলখিনি। দেখিছেনে, মিঠাতেলখিনি গৰম হোৱাৰ পিছতে মই ইয়াতে লৈ লোৱা পনীৰখিনি অকণমান ফ্ৰাই কৰি ল'ম তেলতে। এয়া দেখিছেনে, মই পনীৰখিনি লাহে লাহে দি আছোঁ যাতে ভাঙি নাযায়। গোটেইখিনি পনীৰে দি দিছোঁ। তাৰপিছত পনীৰখিনি এতিয়া লাহে লাহে লৰাই দিম যাতে পনীৰখিনিৰ গাত ধুনীয়াকৈ তেলখিনি লাগি যায়। লাহে লাহে লৰাই দিব, জোৰকৈ নলৰাব, নহ'লে পনীৰখিনি ভাগি যোৱাৰ চান্স থাকে। বেছিকৈ ফ্ৰাই কৰিব নালাগে, জাষ্ট অকণমান ফ্ৰাই কৰিলেই হ'ল। বেছিকৈ ফ্ৰাই কৰিলে পনীৰখিনিত টান টান লাগিব, গতিকে অকণমান ফ্ৰাই কৰিলেই হৈ যাব। দেখিছেনে, পনীৰখিনি ফ্ৰাই কৰি হ'ল। তাৰপিছত মই এখন প্লেটত পনীৰখিনি ধুনীয়াকৈ উঠাই লৈছোঁ। লাহে লাহে আপোনালোকে এনেদৰে কৰিব। দেখিছেনে মই কিমানখিনি ফ্ৰাই কৰিছোঁ। এতিয়া পনীৰ ফ্ৰাই কৰা সেই তেলতে মই দিছিলোঁ কেইটামান ফোৰণ আৰু দিছোঁ 2টা শুকান জলকীয়া। এতিয়া এইখিনি ভালদৰে লৰাই ল'ম যাতে তলত লাগি নধৰে। এতিয়া এইখিনি লৰাই লোৱাৰ পিছত মই ইয়াতে দিছোঁ 2খিলা তেজপাত। আপোনালোকৰ যদি গোন্ধটো ভাল লাগে তেনেহ'লে বেছিকৈ দিব পাৰিব। মোৰ তেজপাতৰ গোন্ধটো ইমান বেছি ভাল নালাগে, গতিকে মই 2টাই দি দিছোঁ আৰু এইখিনি অকণমান লৰাই দিছোঁ। তাৰপিছত ইয়াতে দিম চেনি। দেখিছেনে মই চেনি কিমানখিনি দিছোঁ। চেনি এইকাৰণে দিছোঁ, চেনিয়ে মানে পনীৰৰ গ্ৰেভিখিনি কালাৰটো ধুনীয়া কৰে, লগতে টেষ্ট এটাও বাঢ়ে। আৰু ইয়াতে দিছোঁ মই 4টা পেষ্ট কৰি লোৱা পিঁয়াজ। এতিয়া এইখিনি মই ধুনীয়াকৈ লৰাম যাতে পিঁয়াজৰ কেঁচা গোন্ধটো যায়, সিমানখিনিলৈকে মই পিঁয়াজখিনি ভাজি ল'ম। দেখিছেনে, তলত লাগি ধৰিবলৈ নিদিব, নহ'লে পনীৰৰ গ্ৰেভিখিনি তিতা তিতা লাগিব। এতিয়া এইখিনি ধুনীয়াকৈ ভাজি হোৱাৰ পিছত ইয়াতে দিম মই গুড়ি মছলাখিনি। এয়া দিছোঁ ধনিয়া গুড়ি আৰু এয়া দিছোঁ জিৰা গুড়ি। তাৰপিছত এয়া ৰেড মিৰ্চ পাউডাৰ। এইখিনি এতিয়া ধুনীয়াকৈ পিঁয়াজখিনিৰ লগতে ভাজি ল'ম। তাৰপিছত দিছোঁ মই প্ৰয়োজন অনুসৰি হালধি। একেলগে লৰাই আছোঁ এতিয়া। তাৰপিছত মই ইয়াতে এতিয়া এড কৰিম আমি পেষ্ট কৰি লোৱা কাজু, মগজ, কিচমিচ, লগতে আদা, নহৰু আৰু জলকীয়া পেষ্টটো। এতিয়া এইখিনি শুকান গুড়ি মছলাখিনিৰ সৈতে এই পেষ্টটো ধুনীয়াকৈ ভাজি থাকিম। তাৰপিছত ইয়াতে দিম পেষ্ট কৰি যে লৈছিলোঁ বিলাহীখিনি। এতিয়া এইখিনিৰ লগতে একেলগে গোটেইখিনি ভাজি থাকিম যেতিয়ালৈকে ইয়াৰ কেঁচা গোন্ধটো নাযায়, তেতিয়ালৈকে আমি এইখিনি লৰাই আৰু ঢাকন লগাই ভাজি থাকিম। দেখিছেনে, লাহে লাহে লৰাই ভাজি আছে। তলত লাগি ধৰিবলৈ নিদিব, নহ'লে গ্ৰেভিখিনি তিতা লাগিব। দেখিছেনে, অকণমান দেৰি ভাজি হোৱাৰ পিছত ইয়াতে দিছোঁ প্ৰয়োজন অনুসৰি নিমখ। আপোনালোকে নিমখটো জোখমতে দি দিব।
অকণমান দেৰি পিছত ঢাকনখন উদঙাই এইখিনি অকণমান তলিত লাগি ধৰা যেন লাগিছে, গতিকে মই অকণমান পানী দি এইখিনি আৰু ভাজি লৈছোঁ। আপোনালোকে এনেদৰে তলিত লাগি ধৰিলে অকণমান পানী দি ভাজি ল'ব। আৰু ইয়াতে দিম মই এতিয়া ফাইনেল পানীখিনি। ইয়াতে আপোনালোকে পানীৰ সলনি গাখীৰ এড কৰিব পাৰে। মই আচলতে পনীৰ বনালে পানী এড নকৰোঁ, গাখীৰে দিওঁ, কিন্তু আজি মোক গাখীৰখিনি ক্ষীৰ বনোৱাত প্ৰয়োজন হ'ব, গতিকে মই পানীয়ে দি দিছোঁ। আপোনালোকে পানীৰ সলনি গাখীৰো দি দিব পাৰে। এয়া দেখিছেনে, ছাইডত লাগি থকাখিনিও মই ধুনীয়াকৈ দি দিছোঁ। এতিয়া এইখিনি পনীৰ উতলাৰ পিছত মই যে ভাজি লৈছিলোঁ সেই পনীৰখিনি এতিয়া দি দিম। চাওকচোন কিমান ধুনীয়াকৈ উতলি আছে। এতিয়া মই ইয়াতে দিম পনীৰখিনি। দেখিছেনে, লাহে লাহে দিব, নহ'লে ভাগি যাব। এয়া দেখিছেনে, মই পনীৰখিনি ইয়াতে দি দিলোঁ। তাৰপিছত কেইবাৰমান লৰাই দিম আৰু ঢাকন দি 5 মিনিটৰ কাৰণে ৰাখি দিম। এয়া দেখিছেনে, আমাৰ পনীৰ ৰেডি হৈ গ'ল। বেছি টাইম নালাগে, 15-20 মিনিটতে আমাৰ এখন পনীৰ ৰেডি হৈ যাব। আপোনালোকে যদি এনেদৰে ট্ৰাই কৰা নাই, ট্ৰাই কৰি চাব। খাবলৈ সঁচাকৈ বহুত ধুনীয়া হয়। এয়া এতিয়া আবেলি সময় হৈছে, আমি ভাত পানী খাই আজৰি হোৱাৰ পিছত খাবলৈ লৈছোঁ কঁঠাল। আমাৰ ঘৰৰে হয়, গছত লাগিছিলে, মায়ে পাৰি আনিছে, গতিকে আমি এতিয়া খাবলৈ লৈছোঁ। বহুত বেছি টেষ্ট হয়, ঘৰৰ ফল যিহেতু আপোনালোককো দেখাই দিলোঁ। এয়া দেখিছেনে কিমান ধুনীয়া। মূৰত লগ পালোঁ, তেতিয়া যে পনীৰ বনাইছিলোঁ, সঁচাকৈ খাবলৈ বহুত ভাল লাগিছিলে। যদি আপোনালোকে এনেদৰে বনাই খোৱা নাই এবাৰলৈও, গতিকে ট্ৰাই কৰিব পাৰে, ভাল হয় খাবলৈও। আৰু এতিয়া প্ৰায় সন্ধিয়াই হ'ল। মই চাকি বন্তি জ্বলালোঁ আৰু শৰাই দিলোঁ। ৰাতিপুৱা মন্দিৰত গৈছিলোঁ, দেখাইছোঁ আপোনালোকক। এতিয়া ঘৰতে শৰাই দিলোঁ। ভাবিছোঁ ওচৰৰে ল'ৰা ছোৱালী কেইটামানক মাতি প্ৰসাদ দিম, আৰু মায়ে বনাইছে ক্ষীৰ, তাকো ভগাই দিম, মানে খাবলৈ দিম আৰু চাহ খুৱাম। ইমানখিনিয়ে কৰিম। বেছি মানে পৰিস্থিতিটো যিহেতুকে ইমান বেছি ঠিক নহয়, গতিকে বেছি মানুহ মতা নাই, এনেকৈয়ে চলাই দিম বুলি ভাবিছোঁ। আৰু হাজবেণ্ডে আনিবলৈ গৈছে মাংস, আজি বোলে তেওঁ বনাব, কিন্তু ৰেচিপিটো শ্বেয়াৰ নকৰিম চাগে, কিয়নো ভিডিঅ'টি বহুত বেছি দীঘলীয়া হৈ যাব। যদি বিচাৰে আপোনালোকে ক্ষীৰ আৰু মাংসৰ ৰেচিপিটো, মানে চিকেনৰ ৰেচিপিটো, মই নেক্সট ভিডিঅ'ত দিবলৈ ট্ৰাই কৰিম, গতিকে চাই থাকক। হাজবেণ্ডে আনিলে মাছ আৰু মাংস, আৰু এতিয়া ভৰাই দি আছে, মানে ভাগ কৰি আছে। এয়া হৈছে মাংস, ভণ্টিয়ে চাফা কৰি আছে। মানে কিয় চাফা কৰি আছে জানেনে? যেতিয়া আমি মাংসখিনি বনাই হোৱাৰ পিছত খাবলৈ লওঁ, তেতিয়া মানে পাখি থাকে মাজে মাজে কেতিয়াবা, গতিকে আমি এনেদৰে চাফা কৰি লওঁ। যদি আপোনালোকে নকৰে, কৰি ল'ব পাৰিব। আৰু এয়া হৈছে মাছ। আৰু ইয়াত দেখিছেনে মই হাতত কি লৈ আছোঁ? এয়া হৈছে বগৰী গুড়া, হাজবেণ্ডে আনিলে। মই বহুত বেছি ভাল পাওঁ, সৰুতেতো বহুত খাইছিলোঁ, কিন্তু এতিয়া কমাই দিছোঁ, আৰু এতিয়া খাম আৰু এইখিনি। আৰু আপোনালোকক যে কৈছিলোঁ গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালী কেইটামানক মাতি প্ৰসাদ দিম, ক্ষীৰ খুৱাম বুলি, এয়া আহিছে। এতিয়া ভণ্টিহঁতে ভগাই দি আছে, আৰু মই অকণমান ভিডিঅ' কৰি ৰাখিছোঁ। সিহঁতক বহিব দিলোঁ, সিহঁতে বোলে নবহে, গধূলি হৈছে, ঘৰত যাব লাগে। আৰু এতিয়া আমি খাবলৈ লৈছোঁ চাহ, আৰু লগতে মায়ে বনোৱা ক্ষীৰ আৰু মিঠাই। দেখিছেনে কিমান ধুনীয়া হৈছে। যদি ৰেচিপি লাগে মোক ক'ব, মই নেক্সট ভিডিঅ'ত ট্ৰাই কৰিম। হাজবেণ্ড আৰু মায়ে বনাব মাছ আৰু মাংস, মই নবনাওঁ, আৰু ৰেচিপি নিদিওঁ, কিয়নো ব্লগটো বহুত বেছি দীঘল হৈ যাব। সমাপ্ত কৰোঁ। আজিৰ ব্লগটো ইমানতে শেষ কৰিম বুলি ভাবিছোঁ। আৰু যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলত যদি নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু পুনৰ এনে এটি ব্লগ লৈ আহিম অতি সোনকালে আপোনালোকৰ মাজলৈ। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।